এইজোপা হৈছে ৰঙা জবা, ৰক্ত জবা বুলিও কোৱা হয় আৰু বৰ ধুনীয়াকৈ ফুলি আছে গছজোপা। ইয়াৰে মই কেইটামান আগ ল'ম। মই ইয়াৰ আগেয়ে চুলি ধুওঁ। আপোনালোকে বাৰু চুলিত কোনোবাই জবা ফুলৰ পাত ব্যৱহাৰ কৰে নেকি? চুলি গজা বৰ ধুনীয়া হয়। 10টামান আগ হ'লে হৈ যাব। ফুলবিলাকো দিব পাৰে, মই কিন্তু ফুলবিলাক নিচিঙো। বৰ ধুনীয়াকৈ ফুলি থাকে কাৰণে ছিঙিবলৈ বেয়া লাগে, সেইটো কাৰণে আগবিলাক নিম। এইখিনিয়ে হৈছে জবা ফুলৰ পাতখিনি। মই ধুনীয়াকৈ ধুই ল'লোঁ আৰু এতিয়া খচি ল'লোঁ। মই হাতেৰে খচি ল'লোঁ, আপোনালোকে মিক্সিতো দি ল'ব পাৰে। মিক্সিত দিলে বেছি বিজলুৱা হয়, সেইটো কাৰণে হাতেৰে খচি লৈছোঁ আৰু এইখিনি মই এতিয়া চুলিত লগাম। আপোনালোকৰ কাৰোবাৰো যদি চুলি খহটা হৈছে তেতিয়া এই বস্তুটো লগাব পাৰে, জবা ফুলৰ পাতটো। মই প্ৰথমে চেম্পুৰে চুলিখিনি ধুই ল'ম আৰু চুলিখিনি ধুনীয়াকৈ মোহাৰি এই পাতৰ পানীখিনি মই কণ্ডিশ্যনাৰ হিচাপে ব্যৱহাৰ কৰিম। 5 মিনিটমান লগাই থ'ম, তাৰপিছত পানীৰে ধুই দিম। জবা ফুলৰ পাতৰ ৰসখিনি লগোৱাৰ পিছত কিন্তু চেম্পু ব্যৱহাৰ কৰিব নালাগে, পানীৰে ধুব লাগে। এতিয়া চুলিখিনি ধুনীয়া মিহি হয়, জৰটো নালাগে। এয়া চুলিখিনি ধোৱাৰ পাছত চাওকচোন, জট একেবাৰে লগা নাই আৰু চুলিও সৰা নাই এডালো। মই এনেকৈয়ে ব্যৱহাৰ কৰোঁ জবা ফুলৰ পাত। এদিন এৰি এদিন মূৰ ধুওঁ আৰু জবা ফুলৰ পাতৰ ৰসে মই কণ্ডিশ্যনাৰ হিচাপে ব্যৱহাৰ কৰোঁ। আপোনালোকেও ব্যৱহাৰ কৰি চাব পাৰে, যিসকলে ব্যৱহাৰ কৰা নাই, আৰু যিসকলে ব্যৱহাৰ কৰে তেওঁলোকেতো জানেই আৰু। হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? নিশ্চয় সকলোৰে খবৰ ভাল। আপোনালোক সকলোকে মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হৈছে দেওবাৰ। মইনা আৰ্ট স্কুললৈ গ'ল আৰু জবা ফুলৰ পাতে ধুনীয়াকৈ মূৰটোও ধুলোঁ আৰু এতিয়া আৰ্ট স্কুলৰ পৰা মইনাক আনোগৈ। বজাৰো অলপমান কৰিবলগীয়া আছে। বজাৰৰ পৰা আহি আপোনালোকক লগ পাই আছোঁ। আপোনালোকে শেষলৈকে চাব ভিডিঅ'টো। এইটো আমাৰ সন্মানতো এইটো আৰ্ট স্কুলৰ পৰা মইনাক আনিলোগৈ আৰু অলপমান বজাৰো কৰিলোঁ। আমাৰ ইয়াত দেওবাৰে বজাৰ বহে আৰু আমাৰ ঘৰৰ ওচৰতে এটা কেঁচুৱা আছে, তাক অকণমান ল'বলৈ আহিলোঁ। আৰু এইটো এইটো আমাৰ মইনাটো, এইটো পেলাই দিছা কাপোৰ ভৰি মাৰি মাৰি পেলাই দিছা। চিপ চিপকৈ বৰষুণ দি আছে আৰু বতাহো মাৰিছে। আজি আমাৰ এইটো চাইডে বতৰটো বৰ বেয়া কৰিছে। মইনা গ'ল বিহু শিকিবলৈ, তাক লৈ আহোগৈ বুলি ওলাইছোঁ, নহ'লে বেমাৰ হ'ব বৰষুণত তিতিলে। ৰুমাল আনিছিলোঁ বগা ৰঙৰ আৰু গোলপীয়া ৰঙৰ। কেইখনকৈ আছে জানো। দোকানত কাটি আনিছোঁ একেবাৰে। ঘৰত কাটিলে এডোখৰ কাপোৰ নষ্ট হৈ যায় আৰু দোকানীয়ে কাপোৰখিনি ধুনীয়াকৈ মিলাই দিয়ে। এইখিনি গোলপীয়া ৰঙৰ আৰু এয়া হৈছে বগা ৰঙৰ। এতিয়া ধুনীয়াকৈ ফুল এপাহ এপাহ আঁকি ল'ম সৰুকৈ। বিহু পালেহিয়ে, ৰুমাল লাগিবই এতিয়া বিহুত। হুঁচৰিক দিবলৈও হওক, জেং বিহু সৰু সৰু ল'ৰা ছোৱালীবিলাকে আহে যে বিহু গাবলৈ, তেতিয়া দিবলগীয়া হয়। আৰু এইফালে ৰাতিকৈহে কৰিবা নি? তুমি যে আকৌ ইয়ালৈ আহিলা যে, এইটো আকৌ আহিলে পিছে পিছে কিতাপ চিতাপ আনি ল'লা? পঢ়াও ঢোলো বজোৱা? কি কৰা কৰা, মই ইয়াতে এইখিনি নিজে নিজে পঢ়ি থাকা। আঁকি লওঁ ফুল, চিম্পুল ফুল আঁকি ল'ম মই। কোনোবাই গেটখন খুলিছে। বঢ়িয়া। এই চিম্পুল ফুল আঁকি ল'ম আৰু। ৰুমালৰ ফুল হৈয়ে গ'ল। কাটি ল'বা নেকি? এনেকে কাটি ল'বা নেকি? নলওঁ কাটি। ইমান ডাঙৰ ৰুমাল এইফালে গুটি গুটি এনেকৈ দি দিম। ফুলনো কি আৰু, ফুল হ'লেই হয়। আমাৰ গুটি গুটি গ'ল দেখি। এইটো যে ডিজাইন আৰু পানী মান দিছে, পানী
পানী নহয়, এইবোৰ এনেই ডিজাইন দি দিছোঁ। হৈ গ'ল, এখন হৈ গ'ল। এই বগাখনতো আঁকি ল'ম, আজি দুখনহে কৰিম। আমায় মনা হ'বয়ে বাৰীতে বগৰী ৰুবয়ে বাৰীয়ে বগৰী পকি হৰি গৰে মনাই বুটলি খাবয়ে। সংখ্যাৰ জ্ঞান 1 2 3 4 আমি হওঁ হাৰি হাৰি 5 6 7 8 মন লগা ধৰা পাছ নয় ধৰে হে কয় ঘূৰাই পকা তাকে লয় জোন বাই এটি তৰা দিয়া এটি তৰা নালাগে দুটি তৰা দিয়া এটি তৰা না জোন বাই এটি তৰা দিয়া এটি তৰা নালাগে দুটি তৰা দিয়া পাতাৰ চুট নাইকিয়া কৈ দিম হালধীয়া চৰাই এবাৰ ধান খায় হাউদৰ পুতেকে নাও উলিয়াই যায় নামা কৰা তুলবুল পঠাই বোলে বাও গধূলিতে দবা সোমাও। ধন্যবাদ। এইফালে মই মাতি আছিলোঁ। কি মাতি আছিলা? মাতি আছিলোঁ আকৌ আমাৰ দুপাৰ দি দিছা কেলে শুনি এইফালে দুপাৰ দি দিছোঁ। এইটো কথা কৈছোঁ না ধুনীয়া লাগিব আকৌ তেতিয়া। দুখন ৰুমাল হৈ গ'ল। প্ৰথমে বগা ৰুমালখন কৰিম আৰু মই কৰিম এংকৰ গুলিৰে। আপোনালোকে বাৰু এংকৰ গুলিৰে কৰেনে? সূতাডাল ডাঙৰ ডাঙৰ হয় আৰু সোনকালে হয়। সৰু গুলিৰে কৰিবলৈ মোৰ ধৈৰ্য নাই, বহুত দেৰি লাগে ডলি গুলিয়ে কৰিলে। সেইটো কাৰণে মই এংকৰ গুলিয়ে কৰিম। এই ডাঙৰ গুলিটোকে এংকৰ গুলি কয়। এতিয়া দেখুৱাম মই কেনেকৈ কৰোঁ। হেৰি নকৰিলোঁ, এইটো এনেকৈ কৰিম এতিয়া। ভাত খালোৱে। কেতিয়া ভাত খালা? এয়া এনেকৈ কৰিছোঁ, ভৰ্তি চিলাই। সেৰেঙাকৈ কৰি দিছোঁ। গুটিটো কৰিম। ধুনীয়াকৈ বনাইছা তুমি। See you, Tata Best. Ayo, jadi tipu bersemi. কি গাই থাকা মনে মনে থাকাচোন। ৰুমাল দুখন হৈ গ'ল। দুখনে আঁকি লৈছিলোঁ আজি, আৰু এইকেইখন আছে, কেইবাখনো আছে। আৰু এইকেইখন যেতিয়া কৰোঁ আপোনালোকক দেখুৱাম। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, আৰু মোৰ ভিডিঅ' যদি আজি আপোনালোকে প্ৰথমবাৰ চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই বাই।